হেল্ল' বন্ধু বান্ধৱীসকলতো সকলোৰে খবৰ পাতিবোৰ ভালনে? তো বন্ধু বান্ধৱীসকল আজি আমি কথা পাতিবলৈ লৈ আছোঁ অসমৰ এজন বিখ্যাত ৰোষ্টাৰ মিষ্টাৰ গাজাৰ বিষয়ে। নহয় মিষ্টাৰ ৰাজাৰ বিষয়ে, যিয়ে নেকি নিজৰ ফকতীয়া ভিডিঅ'বোৰ বনাই ছাবস্ক্ৰাইবাৰবোৰক ইমান দিনে ধৰি ঠগি আছিলে। চ' ফ্ৰেণ্ডছক কোনো সময় পলম নকৰি ব'লকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, বৰ্তমান ফেচবুক, হোৱাটছআপ লগতে ইউটিউব সকলোবোৰ হিলাই থকা ঘটনাটো হৈছে যে মিষ্টাৰ গাজাই হেনো বিয়া পাতিলে। চৰি মিষ্টাৰ গাজা নহয়, মিষ্টাৰ ৰাজাই হেনো বিয়া পাতিলে। এই ছোৱালীজনী মোৰ পত্নী হয়, মোৰ ৱাইফ হয়, মোৰ ধৰম পত্নী হয়। बहुत हो गया तेरा, बहुत हो गया। एक शब्द तूने मुंह से निकाला ना तो मैं तेरे मुंह में लन दे दूंगी, तेरी मां चोद दूंगी, गान मार दूंगी, साले बेवकूफ। মানে ৰাজা, এইবোৰ আচলতে হয় কিনো? প্ৰথমতে যেতিয়া তোমাৰ ৰুমৰ ভিডিঅ' ফটো সকলোবোৰ ভাইৰেল হৈছিলে তেতিয়াতো তুমি কৈছিলা এয়া মোৰ সম্বন্ধীয় ভনীহে, কিন্তু শেষত গৈ ওলালেগে যে সেয়া তোমাৰ ঘৈণীহে। আৰে মানে মিষ্টাৰ ৰাজা, ফাঁকি দিয়াৰো এটা লিমিট থাকে। তুমিতো একেবাৰে নেক্সট লেভেলৰ ফাঁকি দি দিলা, যিটো নেকি আজিলৈকে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াইও দিব পৰা নাছিলে। মানে এটা সময়ত ময়ো মিষ্টাৰ ৰাজাৰ ভিডিঅ' বহুত ভাল পাইছিলোঁ। তাৰপিছত মই যেতিয়া এই ছোৱালীজনীয়ে কোৱা এই কথাকেইটা শুনিলোঁ, তাৰপিছতহে মই ইয়াৰ মুখা পিন্ধাৰ আঁৰত থকা আচল মুখখন দেখা পালোঁ। মানে তোমালোকে নিজে ভিডিঅ'টো চাই লোৱা। বিশেষ কথা এটা ক'বলৈ ভিডিঅ'টো বনালোঁ মিষ্টাৰ ৰাজাৰ বিষয়ে। মিষ্টাৰ ৰাজাৰ মেকিং ভিডিঅ' বনোৱা বহুতখিনি প্ৰুফ আছে মোৰ লগত, যিখিনি মই ফাদিল কৰিব বিচাৰোঁ। আৰু প্ৰথমতে মই চবকে চৰি কৈছোঁ যে মই সি বনোৱা মেকিং ভিডিঅ'খিনিত মই হেল্প কৰিছিলোঁ। যিখিনি আপোনাৰ দীপিকাবোৰ পৰা আৰম্ভ কৰি আমিবোৰ এছিষ্টেণ্টলৈকে যিকেইটা ৰেকৰ্ডিং শুনাইছিলে সেইখিনি চব মেকিং হয়। আৰু সেইখিনি মই কোৱা নাই, বেলেগে কৈছে, কিন্তু মই তাত হেল্প কৰিছিলোঁ। তাৰ কাৰণে চবকে চৰি কৈছোঁ। এজ এ ফ্ৰেণ্ড মই তাক বহুত সহায় কৰিছিলোঁ, বেষ্ট ফ্ৰেণ্ডৰ খাতিৰত সহায় কৰিছিলোঁ। তাৰপিছত সেইখিনি মই ফাদিল কৰিব বিচাৰোঁ। কিয় ফাদিল কৰিব বিচাৰোঁ মানে, সি মোক সেইদিনা ফোন কৰিছে, ৰাতিপুৱা ফোন কৰি কৈছে যে মই বোলে তাৰ বিয়াৰ কথা উলিয়াই আছোঁ আৰু নিজে ফটোবিলাক আপলোড কৰিছোঁ, সেইবিলাক কথা কৈছে। আৰু কৈছে যে কথা বেয়া হ'ব। তো মই সেইখিনি উলিওৱাই নাই, আৰু সি নিজে চাগে কাৰোবাৰ আগত বিয়াৰ কথা কৈছে, মই নাজানো। সেইখিনি উলিয়াই থকাৰ কাৰণে সি বেয়া হ'ব বুলি ক'লে। সেইটো কাৰণে মই ভাবিলোঁ যে সি মোক যেতিয়া ব্লেম কৰিছে, চ' ময়ো ভাবিছোঁ তাৰ কথাবোৰ ফাদিল কৰি দিওঁ। अरे तेरी माँ की चूत, हाँ भोसड़ी के कीड़े पड़ के मरेगा तू, देखना तेरे को कैसी बदुआ हाई लगेगी। তাৰপিছত আকৌ ইয়াৰ ৰুমত তাৰ ভণ্টিৰ লগত ভিডিঅ' পাব্লিছ হোৱাৰ পিছত সি কয় কি শুনা আকৌ। বিশেষকৈ আজি মই এই লাইভটো আচলতে আপোনালোকৰ সৈতে কথা পাতিবৰ কাৰণে অহা নাইকিয়া। আজি মই সেইকেইটা মানুহক আচলতে মই কথা এটা ক'বৰ কাৰণে আহিছোঁ। মোৰ ওপৰত কেইটামান পোষ্ট ওলাইছিলে, আজি প্ৰায় শ্বেয়াৰ হৈ আছে সেইকেইটা পোষ্ট। যিকেইটা পোষ্ট শ্বেয়াৰ হৈছে সেই পোষ্টকেইটা শ্বেয়াৰ কৰা মানুহকেইজনক মই এতিয়া এটা ৱাৰ্ণ কৰিবলৈ আহিছোঁ যে সেই পোষ্টকেইটা 1 ঘণ্টা সময় দিছোঁ মই। 1 ঘণ্টা সময়ৰ ভিতৰত সেই পোষ্টকেইটা ডিলিট হৈ যাব লাগে, নহ'লে কিন্তু মই সদৰ থানাত আছোঁ, FIR লিখিবলৈ ৰেডি হ'ম। আমাৰ লগত যথেষ্ট মানুহ আছে। তো যদিহে সেই পোষ্টকেইটা ডিলিট নহয়, 1 ঘণ্টা সময় দিছোঁ, 1 ঘণ্টা সময়ৰ ভিতৰত যদিহে সেই পোষ্টকেইটা ডিলিট নহয়, তেনেহ'লে কিন্তু আমি বিহিত ব্যৱস্থা ল'বলৈ সাজু হ'ম। বাৰু হ'ব, এইবোৰ দেখাব নালাগে, থৈ দিয়া, ৰাখি দিয়া। ইয়াৰ প্ৰত্যুত্তৰটোও আকৌ এজনে মজাকে দি দিছে নহয়। কিহে মিষ্টাৰ ৰাজা, তুমি বোলে সদৰ থানালৈ গৈছা কিবা কেছকাল দিম বুলি? 1 ঘণ্টা সময় দিছা বোলে পষ্টবিলাক ডিলিট কৰিবলৈ। 1 ঘণ্টাত পষ্ট ডিলিট নহ'লে কি চব জেল? তুমি কৰিলে চমৎকাৰ, আমি কৰিলে বলৎকাৰ নে কি? কি বুলি কেছ দিবা বাৰু? মই চবকে ৰোষ্ট কৰিছিলোঁ, চবকে মিম বনাইছিলোঁ, এতিয়া মোক মিম বনাই দিলে সেইকাৰণে মই কেছ দিব আহিছোঁ বুলি ক'বা নেকি? তোমাক মই কৈছোঁ হা, তুমি 1 ঘণ্টাত যিমান তুমি ৰোষ্ট কৰিছিলা চব ডিলিট কৰা, নহ'লে চবেই তোমাক আমি মিলি কেছ দিব যাম। ঠিক আছে দিয়া। মানে বন্ধু বান্ধৱীসকল, শেষত মই এটা কথাই কওঁ যে সময়তকৈ আগত পপুলাৰিটি পাবলৈ মিষ্টাৰে যেনেকৈ ফেক ভিডিঅ' বনাই পিনে ভাইৰেল হ'বলৈ বিচাৰিছিল, তাৰ সেইটো কামৰে ফল সি পাই গৈছে। শেষত মই এটা কথাই ক'বলৈ বিচাৰোঁ যে সকলো মানুহৰে কেতিয়াবা নহয় কেতিয়াবা ভুল হৈ যায়, তাৰ বাবে ক্ষমা কৰি দিয়াটো কোনো ডাঙৰ কথা নহয়, যদি ইয়াক ক্ষমা কৰি দিয়াৰ যোগ্য বুলি ভাবা তেতিয়াহে।
সেইবাবে মই আশা কৰোঁ যে মিষ্টাৰ ৰাজায়ো আগলৈ ভাল কণ্টেণ্ট দি ভাল ভিডিঅ' বনাব যাতে অসমৰ ৰাইজে তেওঁৰ ভিডিঅ' চাই আনন্দ লাভ কৰে তো ফ্ৰেণ্ডছ আজিলৈ আৰু মিষ্টাৰ ৰাজাৰ বিষয়ে ইমানকৈ আলোচনা কৰি নাথাকোঁ যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক এটা কৰি দিয়া আৰু তোমাৰ ছ'চিয়েল মিডিয়া একাউণ্টত অলপমান শ্বেয়াৰ কৰি দিয়া আৰু যদি কোনোবাই আমাৰ চেনেলটোৰ সৈতে সংযোগ হৈ থাকিম বুলি ভাবা তেনেহ'লে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা তেনেহ'লে পুনৰ এবাৰ এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. I just been living online, my city don't show me no love and that's fine. Fuck local radio stations, I got more plays than all of these rappers combined. I'm going again, I've been going in, I'm fed up with so many things, I gotta just let it all out.